চুই দেখাইছোঁ এইডালত শ্বৰ্ট নাই মৰা, এইডালত চুই দেখাইছোঁ শ্বৰ্ট নাই মৰা। ইয়াত চাওক একেডালে কানেকশ্যন হয়। ইয়াত চাওক এইটো যদি জইনটো খুলি দিওঁ, এইটো জইন খুলি দিওঁ চাওক, এইটো ইয়াৰ কানেকশ্যন দেখিছে, এইটো টাচ কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ বৰ্তমান সময় নাই তেন্তে আপোনালোকে ভিডিঅ'টো প্লিজ ক্ল'জ কৰি দিয়ক। আপোনালোকে যেতিয়া সময় পায় আপোনালোকে তেতিয়া ভিডিঅ'টো চাব, কাৰণ আজিৰ ভিডিঅ'টো আৰু এক্সপেৰিমেণ্টটো কাৰেণ্টৰ ওপৰত কৰা হৈছে। ইয়াত কাৰেণ্ট স্পৰ্শ কৰি দেখুওৱা হৈছে, গতিকে আপোনালোকে যদি ভিডিঅ'টো আধাখনিকৈ চাই কাৰেণ্ট স্পৰ্শ কৰিবলৈ যায় তেন্তে আপোনালোকৰ বিপদ হ'ব পাৰে। সেয়েহে আপোনালোকে ভিডিঅ'টো যদি চাই সম্পূৰ্ণ চাব, স্কিপ কৰি নাচাব। তাত মাজত বহুত সৰু সৰু কথা কোৱা হৈছে আৰু সেইকাৰণে ভিডিঅ'টো বহুত দীঘলীয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক আপোনালোকে প্লিজ ভিডিঅ'টো নাচাব, কাৰণ তোমালোকে যদি বুজিব পৰা ক্ষমতা নাই বা তোমালোকে যদি বুজি নাপাব পাৰা, সেইকাৰণে তোমালোকে যদি বুজি নাপাই পিনে ভিডিঅ'ত দেখুওৱা কাৰ্যবিলাক কৰিবলৈ যোৱা তেন্তে তোমালোকৰ বিপদ হ'ব পাৰে। সেইকাৰণে প্লিজ ভিডিঅ'টো ক্ল'জ কৰি দিয়া। নমস্কাৰ, আজি আপোনালোকলৈ লৈ আনিছোঁ এটা ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ এক্সপেৰিমেণ্ট। যোনটো এক্সপেৰিমেণ্ট আছে আজি কাৰেণ্টৰ ওপৰত, যোনটো কাৰেণ্ট আমাৰ ঘৰলৈ আহে 220 ভল্টৰ। আজি এই 220 ভল্টৰ ওপৰত এক্সপেৰিমেণ্ট দেখুৱাম, আপোনালোকে চাই থাকক। আৰু আপোনালোকে এই আজিৰ যোনকেইটা ইনফৰ্মেশ্যন দিম নহয়, এই ইনফৰ্মেশ্যনকেইটা আপোনালোকৰ ডেইলি লাইফত আপোনালোকৰ খুবেই প্ৰয়োজন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ইনফৰ্মেশ্যনকেইটা লওক, আপোনালোকে ভৱিষ্যতলৈ কামত দিব। চাওক, আপোনালোকে বৈদ্যুতিক বস্তুৰ ছুইচ দিবলৈ কিছুমানে ভয় কৰে, চবেই ভয় নকৰে, কিছুমানে ভয় কৰে, কাৰণ তেওঁলোকে এবাৰ নহয় এবাৰ শ্বৰ্ট খাই থৈছে, তো সেইকাৰণে মানে মানুহে ভয় কৰে। কিন্তু শ্বৰ্ট কেলৈ খায় আপোনালোকে যদি জানে, কাৰেণ্টৰ বিষয়ে জানে, তেন্তে আপোনালোকে এই কাৰেণ্ট চুবও পাৰিব। 220 ভল্ট আপোনালোকে টাচ কৰিব পাৰিব, অকল এডালত নহয় দুইডালতে টাচ কৰিব পাৰিব। হয়, এডালত কাৰেণ্ট নাহে, এডালত আহে, নিউট্ৰেলডালত কাৰেণ্ট নাহে, ফেজডালত কাৰেণ্ট আহে। মানে মানুহে সাধাৰণতে কয় যে ৰঙাডালত কাৰেণ্ট আহে, এই ৰঙাডালত কাৰেণ্ট আহে আৰু ক'লাডালত কাৰেণ্ট নাহে বুলি কয়, কিন্তু তেনেকুৱা ধৰণৰ নহয়। আপোনালোকে সেইটো ভুল নকৰিব। ৰঙাডালত আমাক চিন হিচাপে ব্যৱহাৰ কৰে যে ৰঙাডালত কাৰেণ্ট পাছ কৰিব, সেই চিন হিচাপে ব্যৱহাৰ কৰে, কিন্তু কাৰেণ্ট দুইডালতে আহিব পাৰে যদি কানেকশ্যন উল্টা পুল্টাকৈ লগোৱা থাকে। যে অকল ৰঙাডালতে কাৰেণ্ট আহিব তেনেকুৱা নহয়, যদি কাৰেণ্টটো কানেকশ্যন উল্টা পুল্টা হয় নহয়, তেতিয়া ক'লাডালতো কাৰেণ্ট আহিব পাৰে, সেইবাবে সাৱধান হ'ব। কিন্তু আপোনালোকে ইয়াৰ বিষয়ে যদি জানে তেন্তে ইয়াৰ দুইডালতে টাচ কৰিলেও শ্বৰ্ট নামাৰে। চাওক, মই টাচ কৰিছোঁ, এইটো কাৰেণ্টটো আমি ক্ৰছকৈ কাটি থৈছোঁ যাতে একডাল টাচ হৈ পিনে জ্বলি নাযায়, কাৰণ কাৰেণ্ট যদি দুডাল যদি জইন হৈ যায় তেতিয়া কি হৈ যায়, জ্বলি যায়। আমি সেইকাৰণে ক্ৰছকৈ কাটি লৈছোঁ। কিন্তু চাওক, এই কাৰেণ্ট দুডাল দেখিছে আপোনালোকে, ইয়াত কোনো এডিটিং নাই, আপোনালোকে দেখাইছোঁ এইডালৰে জ্বলি আছে, এইটো 15 টকীয়া বাল্বটো। এইডাল আমি ইয়াৰ তাঁৰকেইডাল উলিয়াই লৈছোঁ, কাৰণ আপোনালোকক দেখুৱাবলৈ। কাৰণ চাওক, এই দুইডালতে চুব পাৰি, মই চুই দেখাইছোঁ। চাওক, এইডালত চুলোঁ, শ্বৰ্ট মাৰিছে নাই মৰা, এইডালত চুইছোঁ, শ্বৰ্ট মাৰিছে নেকি নাই মৰা। চাওক, চুই দেখাইছোঁ এইডালত শ্বৰ্ট নাই মৰা, এইডালত চুই দেখাইছোঁ শ্বৰ্ট নাই মৰা। ইয়াত চাওক একেডালে কানেকশ্যন হয়। ইয়াত চাওক, এইটো যদি জইনটো খুলি দিওঁ, এইটো জইন খুলি দিওঁ, চাওক এইটো ইয়াৰ কানেকশ্যন দেখিছে, এইটো টাচ কৰিছোঁ দেখিছে, এই চাওক এইটো ইয়াৰ কানেকশ্যন হয়, এইডালত টাচ কৰিছে দেখিছে নাই, এইটো জইন কৰিছে এনেকৈ হাতেৰে দেখিছে নহয়। এতিয়া বোলে এডালে জইন কৰিছোঁ তেনেকুৱা নহয়, এডালটো জইন কৰিব ধৰি পিনে। গতিকে আপোনালোকে যদি দুটামান ইনফৰ্মেশ্যন জানে নহয়, আপোনালোকেও এনেদৰে চুব পাৰিব। সেইবুলি আপোনালোকক কোৱা নাই যে আপোনালোকে এইটো গৈ চুৱগে, কিন্তু চুব পাৰি। আৰু আপোনালোকক সেই ইনফৰ্মেশ্যনটো পালে মানে সেই যোনটো মই কৰিছোঁ নহয়, যিটো কাৰণে মোক শ্বৰ্ট কৰা নাই নহয়, সেইটো কাম যদি আপোনালোকেও কৰে নহয়, আপোনালোকেও যিকোনো বস্তু কাৰেণ্টত চুব পাৰিব। চাওক, আপোনালোকক মই কাৰেণ্ট কেনেকৈ চুব পাৰিলোঁ সেইটো জনাৰ আগতে আপোনালোকে দুটামান কথা আৰু সাৱধান বাণী আপোনালোকে শুনি লওক। যে কাৰেণ্ট চুলে আপোনালোকে মানুহ মৃত্যু হোৱা দেখিছে, আৰু কাৰেণ্ট চুই মানুহ মৃত্যু হয়, আৰু কেতিয়াবা কি হয়, জোৰকৈ ঝাটকা মাৰে। কাৰেণ্ট চুলে কেতিয়া মৃত্যু হ'ব আৰু কেতিয়া ঝাটকা মাৰিব সেইটো আপোনালোকৰ জনাৰ দৰকাৰ। আৰু কাৰেণ্টে কিয় শ্বৰ্ট মাৰে, ছুইচ দিলে কেতিয়াবা কিয় শ্বৰ্ট মাৰে, সেইবিলাক জনাৰ দৰকাৰ। এতিয়া চাওক, কাৰেণ্টে আপোনাক কেতিয়া ঝাটকা দিব আৰু কেতিয়া কাৰেণ্টত লাগিলে আপুনি মৃত্যু হ'ব, সেইটো শুনক। প্ৰথম কথা হ'ল, আপোনালোকে যদি খালী হাতেৰে কাৰেণ্ট টাচ কৰি পাৰে আৰু সেই কাৰেণ্ট যদি আপোনালোকৰ দেহৰ মাজেৰে যদি পাৰ হৈ মাটিলৈ বিয়পি যায়, কাৰেণ্টটো দেহৰ মাজেৰে, আপোনালোকে জানে যে মাটিত কাৰেণ্ট ফ্ল' হয়, পানীত ফ্ল' হয় নাই, লুণীয়া পানীত বেছিকৈ ফ্ল' হয়, আৰু মানুহৰ গাৰ মাজেদিও কাৰেণ্ট ফ্ল' হয়। যদি আপোনালোকে ছুইচ দিওঁতে বা কাৰেণ্টত টাচ কৰোঁতে আপোনালোকৰ মাজেৰে কাৰেণ্ট পাছ হৈ গোটেই সমস্ত এটা এৰিয়াত, বহুত ডাঙৰ এটা এৰিয়াত যদি আপোনালোকৰ কাৰেণ্টটো গাৰ মাজেদি পাৰ হৈ যায়, তেতিয়া আপোনালোকৰ বহুত জোৰকৈ ঝাটকা মাৰিব। এতিয়া শুনক, মই কাৰেণ্ট কিয় চুব পাৰিলোঁ, এই কাৰেণ্ট মই কিয় চুব পাৰিছোঁ, আৰু কেতিয়া চুব পাৰি, আৰু কেতিয়া কাৰেণ্ট চুলে আমাৰ মৃত্যু হ'ব পাৰে, সেইটো আপোনালোকে ইনফৰ্মেশ্যনকেইটা লৈ লওক, কাৰণ আপোনালোকৰ ভৱিষ্যত কামত দিব। চাওক, যদি এই কাৰেণ্টটো আপুনি টাচ কৰে,
আৰু সেই কাৰেণ্টটো যদি আপোনাৰ বডিৰ মাজেৰে, কাৰণ আমাৰ বডিত কাৰেণ্ট ফ্ল' হয়, আপোনালোকে জানে চাগে, যদি আমাৰ এই কাৰেণ্টটো বডিৰ মাজেৰে ফ্ল' হৈ যদি মাটিলৈ গুচি যায় তেতিয়া কি হয়, আমাক শ্বৰ্ট মাৰে। কিন্তু তাতে দুটামান কণ্ডিশ্যন আছে, কিমান জোৰকৈ শ্বৰ্ট মাৰিব আৰু কেতিয়া আমাৰ মৃত্যু হ'ব। যদি আমি কাৰেণ্টটো টাচ কৰোঁ আৰু যদি আমাৰ বডিৰ মাজেৰে যায় আৰু যদি আমি চেণ্ডেল পিন্ধি থাকোঁ, তেতিয়া আমাৰ গাৰ মাজেৰে মাটিলৈ কাৰেণ্টটো ইমান যাব নোৱাৰিব, যাব পাৰে কিন্তু চেণ্ডেলতো যাব পাৰে, জোতাত অলপ কমকৈ যাব পাৰে বা কিছুমান জোতাত নাযায়। যদি জোতা পিন্ধি থকা যায় তেতিয়া কি হয়, কাৰেণ্টটো ফ্ল' হ'ব নোৱাৰিব, তেতিয়া আমাক অলপ লাইটকৈ ঝাটকা মাৰিব বা ঝাটকা যোনটো আপোনালোকে খাই পিনে বাচি চাব লাগিব। যদি খাই পাইছে তেন্তে আপোনালোকে তেনেকৈ খাইছে, শুকান মাটি হ'ব, নতুবা আপোনালোকে চেণ্ডেল বা জোতা পিন্ধি পিনে আপোনাৰ ঝাটকা খাই পাইছে, সেইকাৰণে আপোনালোকে বৰ্তমান বাচি আছে। কিন্তু যদি আপোনালোকে থিয় হৈ থকা ঠাইডোখৰ পানী থাকে, পানী মানে সেমেকি থাকে, তেতিয়া আপোনালোকক ঝাটকাটো বহুত জোৰকৈ মাৰিব আৰু আপোনালোকৰ অংগ কিছুমান আপোনালোকৰ ডেমেজো হ'ব পাৰে। যদি তলৰ ঠাইডোখৰ আপোনালোকে খালী ভৰি থাকিব লাগিব আৰু তলৰ ঠাইডোখৰ সেমেকি থাকিব লাগিব, কাৰণ আপোনালোকৰ গাৰ মাজেৰে হাই ভল্টেজ পাৰ হৈ যাব, মানে 220 ভল্টৰ কিছু অংশ আপোনালোকৰ মাজেদি পাৰ হৈ যাব। সেইটো হ'ল প্ৰথম কণ্ডিশ্যন। প্ৰথম কণ্ডিশ্যন হ'ল চেণ্ডেল পিন্ধি থাকিলে আপোনালোকক ঝাটকাটো কমকৈ মাৰে আৰু তিতা চেণ্ডেল হ'লেতো বহুত জোৰকৈ মাৰিব কিন্তু। আৰু দ্বিতীয় কণ্ডিশ্যন হ'ল আপোনালোকে যদি পানীত তলত পানী পৰি থাকে তেতিয়া আপোনালোকক ঝাটকাটো বহুত জোৰকৈ মাৰিব। আৰু যদি আপোনালোকে পুখুৰী পানী বা নদী পানী বা অন্য কিবা পানী, যোনটো পুখুৰী টাইপত মানে সৰহকৈ পানী থাকে, তেনেকুৱা পানীৰ পৰা যদি আপোনালোকে কেনেবাকৈ কাৰেণ্ট টাচ কৰে নহয়, তেতিয়া আপোনালোকৰ মাজেৰে সম্পূৰ্ণ 220 ভল্ট পাৰ হৈ যাব আৰু তেতিয়া আপোনালোকক কি কয়, বহুত জোৰকৈ কঁপাব আৰু কঁপালে কি হয়, আপোনাৰ গোটেই বডিটো কঁপি যোৱাৰ লগতে আপোনালোকৰ কি হ'ব, আপোনালোকৰ বডিটো কঁপি যোৱাৰ লগে লগে আপোনালোকৰ ব্ৰেইনটো কঁপি যাব আৰু ব্ৰেইনটো কঁপিলে কি হ'ব, আপোনালোকে ছিগনেল দিয়া বন্ধ কৰি দিব। মানে আপোনালোকে চব কাম ব্ৰেইনে কৰে জানে, এতিয়া হাতখন এইফালে আনিছোঁ, সেইটোতো ছিগনেলটো ব্ৰেইনে দিছে, তো সেই ব্ৰেইনে সেই ছিগনেল দিয়া কামটো কি কৰি বন্ধ কৰি দিব, কাৰণ কঁপনিয়ে ছিগনেলটো কানেকশ্যন কাটি দিব। সেইকাৰণে কি হয়, কাৰেণ্টত লাগি ধৰে বস্তুটো, গম পাইছেনে? লাগি ধৰে যে, সেইটো কাৰণে লাগি ধৰে বুলি কয় যে, সেইকাৰণে চব ক্ষেত্ৰতে লাগি নধৰে। কেতিয়া লাগি ধৰে, যেতিয়া আপোনাৰ গাৰ মাজেৰে হাই ভল্টেজ পাৰ হৈ যাব তেতিয়া আপুনি লাগি ধৰে। আৰু আপোনাক যদি সেই লাগি ধৰা সময়ত আপোনাক যদি অন্য কোনোবাই দেখি পিনে এৰুৱাই নিদিয়ে, তেতিয়া কি হ'ব, আপোনালোকক মৃত্যু হোৱাৰ চান্স প্ৰায় মানে 90% মৃত্যু হোৱাৰ চান্স থাকে। আৰু তাৰ পাছত হ'ল আপোনালোকে যদি এই ৱাৰডাল চক কাটি থৈছোঁ, দেখিছেনে? এই ৱাৰডাল দুডাল আছে, এডাল ৰঙা এডাল ক'লা, আপোনালোকে জানে। ৰঙাডালত সাধাৰণতে ৰঙাডালত কাৰেণ্ট পাছ কৰে, এডাল ফেজ বুলি কয়, আৰু এডাল যোনডাল ক'লাডাল এডালত নিউট্ৰেল বুলি কয়, নিউট্ৰেলত কাৰেণ্ট নাহে। কিন্তু এডালত চলে আপোনালোকে একো নহয় যদি কাৰেণ্ট ফ্ল' হ'বলৈ নাপায় মাতিলে। কিন্তু যদি আপোনালোকে দুইডাল একেলগতে টাচ কৰি দিয়ে নহয়, তেতিয়া চাওক, যদি মই এখন হাতে এইডাল টাচ কৰোঁ আৰু এখন হাতে যদি এইডাল টাচ কৰোঁ, কি হ'ব, কাৰেণ্টটো দুইফালৰ পৰা মুখামুখি হ'ব। গতিকে মুখামুখি হ'লে কি হ'ব, আমাৰ গোটেই এই পাৰ্টটোত জ্বলাই পেলাব। যদি বেছি দেৰিলৈকে জ্বলাই দিওঁ, ধৰি থাকোঁ নহয়, জ্বলাই পেলাব আৰু আমাৰ গোটেই এই যিমানটো হ'লে কাৰেণ্টটো এনেকৈ কানেকশ্যন হ'ব, আমাৰ পেৰালাইচিছ হৈ যাব জেগাটুকুৰা আৰু আমাৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। সেইকাৰণে আপোনালোকে ভুলতো দুইডাল তাৰ কেতিয়াও নুচুব লাগিলে, যিমানে যেনেকুৱা টিক্স নাপাওক, দুডাল ৱাৰ লগত কেতিয়াও নুচুব। এতিয়া শুনক, এডাল ৱাৰকে চুব পাৰি, কেনেকৈ চুব পাৰি, আপোনালোকক চুই দেখাইছিলোঁ, ধৰক এতিয়া চুই দেখাইছোঁ, এয়া চুই দেখাইছোঁ, এডালকে চুইছোঁ, এতিয়াও ইয়াত কাৰেণ্ট আহি আছে আকৌ, এইটো চাওক, এইটো ইয়াৰে চুইচ হয়, ইয়াত কাৰেণ্ট এতিয়াও আহি আছে। কিন্তু এইটো কেনেকৈ সম্ভৱ হৈছে মই আপোনালোকক কওঁ, চাওক, আপোনালোকক আগতে কৈছোঁ যে কাৰেণ্ট আপোনালোকৰ গাৰ মাজেদি পাৰ হ'লেহে আপোনালোকক শ্বৰ্ট কৰিব। কিন্তু যদি আপুনি চুইছে, চাওক, এইটো চুইছোঁ, মোৰ গালে কিন্তু কাৰেণ্ট আহি আছে, মোৰ গোটেই বডিটো কাৰেণ্ট হৈ আছে। আপোনালোকক মই অলপ পিছত দেখাম যে মোৰ কাৰেণ্ট আহিছে নাই, কাৰণ টেষ্টাৰ লগাই যদি চাই নহয়, আপোনালোকে মোৰ গাত লগালেও আপোনালোকে দেখিব যে টেষ্টা জ্বলে। এতিয়া চাওক, এডাল ৱাৰ চুব পাৰি, এই কথাটো সেই কাৰেণ্টত আপোনালোকে দেখিছে চৰাই পৰি থাকে, চাবচোন, কাৰেণ্টত যদি চৰাই পৰি থাকে, চৰাইক চক নামাৰে। কিয় নামাৰে জানেনে? আমাৰ গাঁৱলীয়া মানুহে বা আগৰ মানুহবিলাকে কয় যে চৰাই কণী পোৱা প্ৰাণী হোৱাৰ কাৰণে বা চৰাই কণী পৰা পক্ষী হোৱাৰ কাৰণে বা পক্ষীবিলাকক কাৰেণ্টে শ্বৰ্ট নামাৰে বুলি কয়। কিন্তু সেই কথাটো সত্য নহয়। যদি চৰাইও যদি দুইডাল কাৰেণ্ট টাচ হোৱাকৈ যদি লাগে নহয়, তেতিয়া কি হ'ব, চৰাইও মৃত্যু হ'ব আৰু বহুত মৃত্যু হয়ও। সেইকাৰণে আজিকালি চৰাইৰ সংখ্যাটো চাবচোন প্ৰায় কমিয়ে গৈছে। আৰু চাওক,
বাদুলি কি হ'ল পাখিকেইখন বেছি দীঘল থাকে সেইকাৰণে বাদুলিয়ে দুখন পাখি মাৰোঁতে কি হয় কাৰেণ্টত যদি দুডালত টাচ হৈ যায় নহয় তেতিয়া কি হয় বাদুলিজনী মৰি যায় চাবচোন বাদুলি এনেই নমৰে সাধাৰণতে বাদুলি যদি মৰে নহয় দুইখন পাখি লাগি পিনেহে মৰে চাবচোন যদি বাদুলি মৰা দেখা পায় দুইখন পাখি লাগি থাকে তেতিয়াহে মৰে কাৰণ বাদুলিৰ গাৰ মাজেৰে কাৰেণ্টটো জজা খাই পিনে কি হয় জ্বলাই পেলাই বাদুলিজনী সেইকাৰণে লগালগ মৃত্যু হৈ যায় কথাটো সেইটো এতিয়া চাওক এতিয়া মই কাৰেণ্ট চুওঁতে মোক শ্বৰ্ট কিয় মৰা নাই সেই একেই কণ্ডিশ্যন যেনেকৈ চৰাইবিলাকক মৰা নাই মোকো মৰা নাই কাৰণ চাওক চৰাইবিলাক কি হয় ওপৰত থাকে হয়নে কাৰেণ্টৰ তাঁৰডাল কি হয় ওপৰত থাকে ওপৰত থাকোঁতে কি হয় চৰাইজনী গালেহে কাৰেণ্টটো আহিছিলে হ'লে হয় নাই চৰাইজনী গালে কাৰেণ্টটো আহিছিলে কিন্তু কাৰেণ্টটো কি হয় বেলেগ অন্য ক'লো বায়ুটো কাৰেণ্ট ফ্ল' নকৰে চৰাইজনী গাৰ পৰা অন্য ক'লৈকো কাৰেণ্টটো ফ্ল' হোৱা নাই সেইটো একেটা কথা সেইকাৰণে শ্বৰ্ট মৰা নাই সেই একেটাই কথা মই কাৰেণ্টটো চুইছোঁ কিন্তু মই আপোনালোকক দেখুওৱা নাই কথাটো হ'ল মই ভৰিকেইটা উঠাই থৈছোঁ মই টেবুলৰ তলত চাওকচোন আপোনালোকে উঠাই থৈছোঁ গতিকে আপোনালোকে মই দেখুৱাই চাওক উঠাই থৈছোঁ সেইকাৰণে কি হয় মই ইয়াত কাৰেণ্ট চুইছোঁ যদিও মোৰ গাৰ মাজেৰে কি হয় কাৰেণ্টটো ফ্ল' হৈ মাটিলৈ যাব পৰা নাই মই যদি ভৰিকেইটা মাটিত থৈ দিওঁ নহয় মোক কিন্তু বৰ বেয়াকৈ ঝাটকা মাৰিব এইগতে চুব নোৱাৰি কেতিয়াও গম পাইছে আৰু এই দুইডাল একেলগতে টাৰো চুব নোৱাৰি গম পাইছে কথাটো গতিকে লজিকটো সেইটোৱে কাৰেণ্ট কেতিয়া শ্বৰ্ট নামাৰে যেতিয়া আমাৰ গাৰ মাজেৰে কাৰেণ্টটো পাছ হ'ব নোৱাৰে এতিয়া চাওক মই যদি ইয়াত চুই থাকোঁ এডালত কাৰেণ্ট আহি আছে বৰ্তমান এতিয়া যদি টেষ্টাৰ জ্বলাওঁ নহয় এডালত টেষ্টাৰ জ্বলিব কিন্তু আপোনালোকে চাগে মোবাইলত দেখি নাপাব চাগে মোবাইলত ধৰিব নোৱাৰে টেষ্টাৰ লাইটটো ধৰিব নোৱাৰিব কাৰণ এডালত কাৰেণ্ট আহি আছে এডালত যদি মই এনেকৈ চুওঁ আৰু অন্য কোনোবা এটাই যদি মোক গাত যদি টাচ কৰে নহয় তেতিয়া কি হ'ব টেষ্টাৰডাল জ্বলিব আপোনালোকক মই দেখুৱাই চাওক এয়া চাওক কথাটো সেইটোৱে এতিয়া চাওক আপোনালোকক ক'লোঁ হয় যে ইয়াত ভৰি উঠাই ইয়াক টাচ কৰিব পাৰি কিন্তু এইটো আপোনালোকে ক'লোঁ বুলি কৰিবলৈ নাযাব কাৰণ ইয়াতো বহুত কথা আছে এইটো মই চুই আছোঁ হয় চাওক এইটো চোৱাৰ লগে লগে কি হৈছে মোৰ গোটেই হ'ল বডিটো কি হৈছে কাৰেণ্ট হৈছে গোটেই মোৰ একদম ভৰি আঙুলিলৈকে কাৰেণ্টটো বিয়পি আছে কিন্তু মই যদি এই কামটো কৰি থাকোঁতে বা চুই থাকোঁতে যদি মোক অন্য কোনোবা এটাই যদি মানুহে মোক গাত টাচ কৰিছে যদি মোক কিবা এটা দিওঁতে ধৰি লওক টাচ হৈ গ'ল বোলে এইটো মোক কাৰোবাক দিছোঁ টাচ হৈ গ'ল তেতিয়া টাচ হৈ যাব নাই বা মোক কোনোবাই জানি শুনি যদি টাচ কৰি দিয়ে কিন্তু তেতিয়া শ্বৰ্টটো আকৌ দুইটাই খাম কাৰণ চাওক মইতো গোটেইটো কাৰেণ্ট হৈ আছোঁ মোক যদি অন্য কোনোবা এটা যদি চুই দিয়ে তেতিয়া কি হ'ব মোৰ গাৰ মাজেৰে আৰু তাৰ গাৰ মাজেৰে পাৰ হৈ কি হ'ব কাৰেণ্টটো মাটিলৈ গুচি যাব সেইকাৰণে কি হ'ব ঝাটকাটো দুইটাকে দি থৈ যাব গম পাইছে কথাটো সেইকাৰণে আপোনালোকক এইকেইটা টিপছ ক'লোঁ হয় আপোনালোক কাৰেণ্টৰ বিষয়ে এইকেইটা ইনফৰ্মেশ্যন দিলোঁ হয় কিন্তু আপোনালোকে এইকেইটা জানিহে থওক কিন্তু কৰিবলৈ নাযাব মইতো আপোনালোকক একদম ষ্ট্ৰিক্টলি কৈছোঁ যাতে এইটো যদি আপোনালোকে কৰিবলৈ যায় কিন্তু তাৰ বাবে মই দায়ী নম গতিকে এইটো এক্সপেৰিমেণ্টৰ আৰু ইনফৰ্মেশ্যন কাৰণেহে আপোনালোকক এই ভিডিঅ'টো জনাইছোঁ কিন্তু এইটো বস্তুটো আপোনালোকে কেতিয়াও ট্ৰাই নকৰিব কাৰণ কাৰেণ্টটো বহুত বিপদজনক বস্তু হয় কাৰণ কাৰেণ্টে মানুহক মৃত্যু ঘটায় সেইকাৰণে এই কামটো কেতিয়াও নকৰিব এইটো বহুত সাৱধান থাকিব কাৰেণ্টৰ পৰা বাচি থাকিব কাৰেণ্ট চুওঁতে সদায় শুকান জোতা বা চেণ্ডেল পিন্ধি থাকিব নহ'লে আপোনালোকে এনেকুৱা প্লাষ্টিকৰ চকীত থাকিব কাৰণ প্লাষ্টিকৰ চকীৰ মাজেৰে কাৰেণ্ট পাৰ হ'ব নোৱাৰে নহ'লে টেবুলত উঠি ল'ব চকীত উঠি ল'ব আপোনালোকে চকীত উঠিলে কোনো ভয় নাই কাৰেণ্টে কেতিয়াও শ্বৰ্ট নামাৰে আপোনালোকে যদি চুইচ দিবলৈ ভয় কৰে নহয় আপোনালোকে চকীত উঠি ল'ব আপোনালোকক কেতিয়াও শ্বৰ্ট নামাৰে এইটো লিখি দিব পাৰি সেইটো কৰিব পাৰে আপোনালোকে কিন্তু এনেকৈ খালী আপোনালোকে ডাইৰেক্ট টাৰত চুবলৈ নাযাব এইটো বিপদজনক গম পাইছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া মই এনেধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন অতি সোনকালে পাই যাব